মই অতীতে গৈছোঁ। মানৱ জীৱনৰ এক অপৰিহাৰ্য সময় সুখ দুখ হাঁহি কান্দোনেৰে মৰ্মাহত হৈ উঠা মানৱ জীৱনৰ স্থিৰতানো ক'ত আছে? বৰ্তমান এক চলচ্চিত্ৰহে মাথো আৰু ভৱিষ্যত বৰ্তমান অধীন, কিন্তু মই কাৰো অধীন নহয় আৰু নাই কোনো শক্তি যিয়ে মোক দমন কৰিব পাৰে। প্ৰতিজন মানৱৰ মাজতে মই আছোঁ। মই সৃষ্টি কৰোঁ উন্মাদনাৰ, তীব্ৰতাৰ, কোলাহলৰ আৰু কৌতূহল। মই অতীতে গৈছোঁ। সকলোখিনি মই তুমি কোৱা ধৰণেই আগবঢ়াম, কিন্তু মনত এটা প্ৰশ্নহে আছে। তুমি কেৱল এইটো কাহিনীয়েই কিয় বাছি ল'লা? সকলো কাহিনী বাছি লোৱা নাযায়। কিছু কাহিনী ভাগ্যদাৰৰ ৰচনা হয়। মানে? ঐ প্ৰশান্ত, তই ক'ত আছিলি ইমান সময়? ডাইৰেক্টৰ ছাৰে দেৰি হোৱা গম পালে খং কৰিব। ৰচোন অলপ সময়। এনি টাইম ডাইৰেক্টৰকে থাকো। পিছে উশাহত কেতিয়া আহিব? উশাহত কেতিয়া আহিব তোক কিয় লাগে? হাৰে, উশাহ নাহিলে অনুৰাগ আহি কি কৰিব? সেইকাৰণে সুধিছোঁ। পিছে খঙতো কিন্তু তোক কম ধুনীয়া নালাগে। হ'ব এতিয়া মৌখনা মাত দিব নালাগে। উশাহত সন্ধিয়া আহিব। ডাইৰেক্টৰ ছাৰে তাইক কিবা বেলেগ দায়িত্ব দি থৈছে। পিছে অনুৰাগ কোন আকৌ? অনুৰাগ বৰা।
মানে তই ক'ব কি বিচাৰিছ? তোৰ প্ৰথম দেখোঁতে তাইক তোৰ ভাল লাগি গ'ল? নহয়, প্ৰেম, একেবাৰে প্ৰেমতে পৰিলো। মানে তই পাগল হলি? সেই কি মানে কৰি আছে? এই বন্ধু, তোৰ তাইক কি সঁচাই ভাল লাগছি নেকি? তোৰ কিয় লাগি আছে ই ধেমালি কৰি আছে? তই কিয় এংগ্ৰিমেন হৈ থাকা এনি? ঐ গৰু, এনিথিং নহয়, এনি টাইম। হ'ব যা, মোক একেবা নালাগে। বন্ধু, তই হাঁহি আছা তেতিয়াৰ পৰা পাগলাৰ দৰে। কিন্তু বন্ধু, তাই যদি তোক ভাল নাপায় তেতিয়া কি কৰবি? ভাল পাবৰ বাবেনো মই তাইৰ কোন? কিন্তু মনে বিচাৰিছে যেতিয়া প্ৰকাশ নকৰাকৈনো থাকোঁ কেনেকৈ? চাগে তাইৰ নামটোৰ বাবে মই প্ৰথমবাৰৰ বাবে কাৰোবাৰ প্ৰেমত ইমান দি পৰিছোঁ। হ'ব দে, আমাৰ ছাৰৰ প্ৰেম হ'লেই যিহেতু আমি আমাৰ দায়িত্ব পালন কৰোঁ। বাৰু পাৰ্টিটো? পাৰ্টি লাগবই পাৰ্টি। এই মানুহজনে মই চাহকাপ দিব নগ'লে নাখাই মৰিব, কিন্তু উঠি নাহে। হেৰি, আপোনাক মাতোতে চাহকাপ ঠাণ্ডাই হ'ল, লৈ নাযায় কিয়? তুমি লৈ নাহা কিয় হে? মৰম পাৰিব আহা। ল দিয়া। সেইকাৰণে মই তোমাক বিয়া কৰাইছিলোঁ, তুমি মোক কষ্ট কৰিবলৈ নিদিয়া। মোৰেই দুখ দিয়ক, বিয়াৰ ইমান বছৰ পাছতো আপোনাৰ এইবোৰ কথাকেই মই বিশ্বাস কৰি আছো। তেনেকৈ কিয় কৈছা বাৰু? এইবোৰ বাদ দিয়ক। অনুৰাগে কি এনেদৰে গোটেই জীৱন নাটকত গীটাৰ বজাই খাব নেকি? সি নিজাকৈ একো এটা নকৰে? কথাটো ময়ো নভবা নহয়। তাৰ সৰুৰ পৰাই এইবোৰত ইণ্টাৰেষ্ট আছে, কিন্তু এইবোৰ কাম কৰিবলৈ পঠোৱা নাছিলোঁ গুৱাহাটীলৈ। আপুনি গুৱাহাটীলৈ কি কাৰণে পঠিয়াইছে সেই কথা মই নাজানো, কিন্তু অৰুণে তাক এনেদৰে গোটেই জীৱন গুৱাহাটীত পুহি ৰাখিবলৈ লৈ যোৱা নাছিল। আৰু আপুনিও কমনে, আজিলৈ অনুৰাগক কিবা এটা টানকৈ কৈ পাইছেনে? এবছৰত 4টাকৈ ইণ্টাৰভিউ গ'ল, তাৰ কিন্তু একো এটা নহ'ল। তোমাৰ এই স্কিলটো মোৰ ভাল লাগে। প্ৰথমতে একাপ চাহ, তাৰ পিছতে বেক টু বেক ভাষণ। পিছে শুনা, এই মই সকলো খবৰ ৰাখিছোঁ। সকলো সময়তে ধেমালি নহয়, বুজিছেনে? যি কাম কৰিলেও মাইনাৰ কথা ভাবিহে কৰিব, তাইৰোতো ভৱিষ্যত আছে।
চাকৰি পোৱা কথাটো ইমান সহজ হ'লেতো কথাই নাছিল ইমান সহজ হ'লেতো কথাই নাছিল চাকৰি পোৱা কথাটো আৰে মই কিহৰ কাৰণে ইয়াত বহি আছো ইয়াত সিমান সহজ নো নেভাৰ তোৰ কথা মই বুজিছোঁ কিন্তু পুৰুষই জন্ম ল'লিয়ে যেতিয়া কিবা এটাতো কৰি খাবই লাগিব নহয় মই নকৰাকৈ জানো আছোঁ প্ৰতিদিনে ৰাতিপুৱা সেই বেগটো আৰু ফাইলটোৰ লগতে মোৰ জীৱনৰ যাত্ৰা আৰম্ভ হয় এই গুৱাহাটীত আহি থকাই প্ৰায় এবছৰ হ'ব অৰুণদাৰতো সুবিধা অসুবিধাৰ কথা আছে কোনোবাই ঠিকেই কৈছিল বুজিছ কৰ্মবিহীন জীৱন পুৰুষৰ বাবে মাত্ৰ এটা অভিশাপ তোৰ কথা নোহোৱা নহয় এই মানুহে সমাজ আছিলে আৰু সেই সমাজত কিছুমান এই নিয়মো বান্ধি দিলে কিন্তু এইটো নিয়মৰ কথা কোনে নাভাবিলে জীৱিকাৰ যে সহজ উপায় কেৱল চৰকাৰী চাকৰি সেইটো নহয় তই ঠিকেই কৈছ বন্ধু এবছৰত 4টাকৈ ইণ্টাৰভিউ দিলোঁ কিন্তু কি হ'ব সেই উচ্চ পদৰ চাকৰিয়াল কেইজনৰ টকাৰ লোভে আমাৰ এই চাৰ্টিফিকেটবিলাকক ভেলুৱেই নিদিয়ে এতিয়া নিজৰ লগত উখাৰ দায়িত্ব আহিছে এনেকৈ থাকিলে নহ'ব বুজিছ নহ'লে ভৱিষ্যতত কি হয় তাৰ কোনো ঠিকেই নাই শুনাচোন কি হ'ল প্ৰতিবাৰে বাৰু তোমাৰ ইমান অভিমান ক'ৰ পৰা আহে ক'তনো অভিমান কৰা দেখিলা হয় দিয়া এতিয়া তোমাৰ মায়েৰ কথা আৰু মই বুজিব পাৰিমনে ক'তনো বুজিব পাৰিবা তুমি সেই অৰ্থহীন কথাবোৰ ভবাতহে পাৰ্গত হয় নেকি নহয় কি তোমাৰচোন বৰ চিন্তা ভৱিষ্যতক লৈ মোৰ সন্দেহে হয় কেতিয়াবা তোমাৰ ওপৰত এনেকে নিজক দোষী সাজি কিমান দিন থাকিবা আৰু ঠেটা কৰি নিজক দোষীও যায়নো ক'ত আছো যিদৰে ঘাত প্ৰতিঘাত নোহোৱাকৈ জীৱন সম্পূৰ্ণ নহয় ঠিক তেনেদৰে উষাৰ অবিহনে অনুৰাগো সম্পূৰ্ণ নহয় সেয়েহে ভৱিষ্যতৰ চিন্তা নহ'লে এই যাযাবৰী জীৱনত সপোন স্থাননো ক'ত আছিল তোমাক দেখিলে মোৰ খং অভিমান সকলো নাইকিয়া হৈ যায় তাতে আৰু তোমাৰ সেই মৌখনা কথাবোৰ যাওগৈ মই বিহুতলীলৈকে আৰে ৰবাচোন
ইমান পৰে তাৰ জীৱনৰ কলা দাৰুখিনি যেন তাৰ বাবেই ৰৈছিল। আফটাৰ অল সিও 1998ৰ আমাৰ বাবে তাৰ জীৱন কাহিনীৰ এক প্ৰকাৰৰ নায়কেই আছিল। তেনেহ'লে উষাও সেই সংঘাতৰ অংশীদাৰেই হ'ব, নহয় জানো? ঠিকেই বুজিছা তুমি। চাওক দত্ত, এই বিষয়ে আপুনি কোনো চিন্তা কৰিব নালাগে, আপোনাৰ কাম হৈ যাব। পিছে মোৰ কথাখিনিহে বুজিছে নহয়? এই বিষয়ে আপুনি কিয় চিন্তা কৰিছে? আপুনি বিচৰা মতেই চব হৈ যাব। আপুনি এই বিষয়ে নিশ্চিন্ত থাকক, আপোনাৰ কাম 100% হৈ যাব। অঁ, ঠিক আছে বাৰু, ঠিক আছে। উফ, হেৰা শুনিছানে? হেৰা শুনিছা? আমাৰ মাজনীৰো এইটো শেষ ছেমিষ্টাৰ, বুজিছা? এইবাৰ দেখোন আপুনিহে মোক ক'ব ধৰিছে। হাৰে গোটেই কথাখিনিতো শুনি লোৱা। বাৰু কওকচোন, কিবা কথা? মই আমাৰ মাজনীৰ বিয়াৰ কথা ভাবিছিলোঁ। মানে এতিয়া আৰু এইবোৰ ভবাৰ সময় হ'ল, বুজিছা? এইবাৰ দেখোন আপুনিহে মোক বুজাব ধৰিছে আকৌ। ইমান দিনেতো মই আপোনাক কৈয়ে আছিলোঁ, আপোনাৰ একো গুৰুত্বই নাছিলে। কথাটো কি বাৰু? আচলতে আজি বহুদিনৰ মূৰত বজাৰ কৰি থাকোঁতে মোৰ প্ৰিয় বন্ধু অপূৰ্ব চলিহাক লগ পালোঁ। তাৰপিছত? তুমি একোৱেই নুবুজা। মই আগতেই থিৰাং কৰি থৈছিলোঁ মনতে যে মাজনীক মই তেওঁৰ ল'ৰাৰ লগতেই বিয়া দিম। আপুনি ঠিকেই ভাবিছে। মাজনী? May I come in, sir? Yes, come in. Sit down. যোৱা 6 মাহ আগতে হৈ যোৱা ইণ্টাৰভিউটোৰ যোৱা ছেপ্টেম্বৰ মাহতে ৰিজাল্ট দিয়া কথা আছিল, কিন্তু ইমান দিন হৈ গ'ল, কোনো ধৰণৰ খবৰ নাই যে। অনুৰাগ বৰা, তোমাৰ নামৰ লগতে ডিটেইলছ মই পাইছোঁ, কিন্তু এটা কথা হে, আজিকালিৰ দিনত চাকৰি ইণ্টাৰভিউ দি পোৱাটো সম্ভৱ নে? অৰ্থাৎ অতি সহজ। মোৰ চাইনটোৱে যথেষ্ট কাৰোবাৰ চাকৰিৰ বাবে, কিন্তু এই চাইনটোৰ এটা মূল্য আছে দিয়াচোন। নাই নাই নাই, ঠিক ৰমা নাই। এক বহুত উচ্চ মূল্য আছে, বুজিছা? অৱশ্যে তোমাৰ চাকৰিটোৰ বাবে মই সহায় কৰি দিব পাৰিম, কিন্তু তুমি জনা শুনা এজন যুৱক অনুৰাগ। কি জানা, ধনেই মন, বুজিছা অনুৰাগ, ধনেই মন। ছাৰ, ধনেৰে যদি আপোনালোকৰ মন কৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে সেই মন মই মোৰ গাঁওখনতে কৰিলোঁ হয়। ইণ্টাৰেষ্টিং। কিন্তু তুমি হয়তো পাহৰি গৈছা যে বৰ্তমান তুমি ক'ত থিয় হৈ আছা। মই পাহৰা নাই ছাৰ, শিক্ষিত ল'ৰা যে নিজৰ অস্তিত্ব পাহৰি যোৱাৰ অভ্যাস নাই, কিন্তু আপুনি হয়তো পাহৰিছে এই কোঠাটোৰ বাহিৰত আপুনি এই ৰাইজৰ মাজতে থাকিব লাগিব। তোৰ জীৱনটো ধ্বংস কৰাৰ উদ্দেশ্য মোৰ নাই। কি আছে যোগ্যতা? কি আছে যোগ্যতা? সামান্য এই টপ কৰা চাৰ্টিফিকেট কেইখনৰ বাদে কি আছে তোৰ যোগ্যতা? তই এতিয়া ইয়াৰ পৰা ওলাইছা। I say get out! Get out from here! I say get out!
কি হ'ল? দেউতাই নিজৰ মনৰ মতেই সকলো থিৰাং কৰি লৈছে। মই ভালদৰেই জানো দেউতাৰ সিদ্ধান্ত সলনি কৰাটো ইমান সহজ নহয় অনুৰাগ। এতিয়া তই মোক শিকাব আহিছ নেকি কি ভাল কি বেয়া? তাৰ বাদে মই আন কাৰোৰে লগত বিয়াত নবহো। উষা, নাকান্দিবাচোন। এনেকৈ কান্দিলে জানো সকলোবোৰ সমাধান হ'ব? তুমি সকলো কথা ইমান সহজভাৱে কেনেকৈ ল'ব পাৰা অনুৰাগ? সহজভাৱে নাই লোৱাও, কিন্তু এই মুহূৰ্তত ধৈৰ্য ধৰাৰ বাহিৰে আমাৰ হাতত আন কোনো উপায় নাই। উপায় নাই মানে তুমি কি ক'ব বিচাৰিছা? এনেকৈ হাত সাৱটি বহি থাকিবা আৰু সিপিনে দেউতাই যদি বিয়া ঠিক কৰি আহে? আছোঁ মই হাত সাৱটি বহি। নহ'লে কি কৰিব লাগিছিল? নে এনেকৈ ক'ব লাগিছিল যে আজিৰ পৰা আমাৰ এই সম্পৰ্কটো ইয়াতেই শেষ, পাহৰি যোৱা সকলোবোৰ, তেনেকৈ? এনেকৈ কিয় কৈছা? মই সেইটো অৰ্থততো কথাটো কোৱা নাছিলোঁ, কিন্তু এনেকৈ হাত সাৱটি বহি থাকিলে দেউতাই জানো বিয়াৰ বাবে আগ নাবাঢ়িব? তোমাৰ মনৰ কথা মই বুজিছোঁ উষা, কিন্তু বৰ্তমান তুমি অলপ ধৈৰ্য ধৰিবই লাগিব। সময় আহিলে তোমাৰ বাবে যি কৰিব লাগে মই নিশ্চয় কৰিম উষা। এজন ল'ৰা তেতিয়াহে যোগ্য হৈ গ'ল যেতিয়া সি নিজৰ উপাৰ্জনেৰে এই সংসাৰত চলিব পাৰে। তুমি ক'ত বুজিবা? ককায়েৰে নিজৰ উপাৰ্জনেৰে তোমাক আৱৰি ৰাখিছে নহয়। এনেকৈ হাত সাৱটি বহি থাকিবা আৰু সিপিনে দেউতাই বিয়া ঠিক কৰি আহে? অনুৰাগ, তুমি ইয়াত কি কৰি আছা? কোনে ক'লে তোমাক ইয়াত থকা বুলি? তুমি অলপ শান্ত হোৱাচোন। মই জনাত তুমি ইমান দুৰ্বল নাছিলা অনুৰাগ। দুৰ্বল? কোন দুৰ্বল? মই দুৰ্বল নাই হোৱা, কেৱল অকলশৰে অলপ জীয়াব বিচাৰিছোঁ। কিয়? যিজন ব্যক্তিয়ে প্ৰতিজন ব্যক্তিৰ আঘাত নাইকিয়া কৰিব পাৰে সেইজন ব্যক্তিয়ে আজি অকলশৰীয়াকৈ থাকিব বিচাৰিছে। কিয়? যিদিনা দেউতাক হেৰুৱালোঁ সেইদিনা নিজকো হেৰুৱাইছিলোঁ। মা বুলি মাতিব শিকিছিলোঁ হে উষা, কিন্তু মাতিবৰ বাবে মাকো হেৰুৱালোঁ। তথাপিও সিদিনা দাদা আছিল, কিন্তু আজি যেন ইও সলনি হৈছে। আজি যেতিয়া তুমি আঁতৰি গ'লা তেতিয়া এনেকুৱা লাগিল যেন মাক আকৌ এবাৰ হেৰুৱালোঁ। যেতিয়া হেৰুৱাবই লাগে সকলোবোৰ, তেন্তে অকলশৰে থকাত অসুবিধানো ক'ত উষা? কমেও হেৰুৱাৰ ভয়টোৰ পৰাতো মুক্ত হৈ থাকিম। আঁতৰি যোৱা নাই অনুৰাগ, আৰু কেতিয়াও তোমাক অকলশৰে থাকিবও নিদিওঁ। বুজো মই তোমাৰ জীৱন কিমান কঠিন, কিন্তু তুমি মোৰ অনুৰাগ। তুমি ইমান সহজভাৱে ভাগৰি পৰিব নোৱাৰা অনুৰাগ। কিন্তু
মলয়া সন্ধ্যাৰ নাহৰে পাহি কিমান যে আবেগে কয় নিজান ৰাতি হুৱানা এবাৰ মোৰ কাষতে ৰুৱাহি হুৱানা এবাৰ মোৰ কাষতে ৰুৱাহি এধানি চেঁচা মলয়া কি পালোঁ বা কি হেৰুৱালোঁ তাক সোঁৱৰিব নিবিচাৰোঁ। প্ৰতিদিনে যেনেকৈ নিজৰ আৱেগৰ লগত যুঁজিছিলোঁ ঠিক তেনেকৈ এতিয়াও জীৱনৰ আন এখন যুদ্ধ যুঁজিবলৈ আগবাঢ়ি আহিছোঁ। উষাও এই জীৱনৰ এক অন্যতম কাহিনী, কিন্তু তাতোকৈ ডাঙৰ প্ৰশ্ন, আহত সময়ৰ গান জানো ইয়াতেই থমকি ৰ'ব? ha 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 ha